Hi friends, welcome my YouTube channel. তো প্রথমতে আপোনালোক কথাতে কলো যদি আপোনালোক চ্যানেলটো নতুনকৈ হয় তেন্তে চ্যানেলটো সাবস্ক্রাইব কৰি দিব এন্ড লাইক কৰি দিব আৰু শেয়াৰটো কৰি দিব। তেন্তে হওক আপোনালোক ভিডিওটো দেখাই দিম। তেন্তে আপোনালোক ভিডিওটো দেখাব লাইকত আৰু আৰম্ভ হৈছে হিজৰা বান্তি। আপোনালোকে হিজৰা বান্তি দেখিলে একেবাৰে পাগল হৈ যাব। তাৰ হিজৰা বান্তি এনেকুৱা যদি লাইক বনাইছে মানে আপোনালোকে হাইট বাগৰি যাব। তেন্তে আপোনালোকে চাওকচোন। बहुत हार तू लटका के झटका के चलती है भटका के ध्यान मेरा तेरे আমার চাচাই ভোট দিব বিজেপি কৈছে মোদি 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 কিন্তু মূৰত আছে কংগ্ৰেছৰ টুপি। তেন্তে আহক শুনকচোন আপোনালোকে কি কৈছে এতিয়া। वोट किसे देना है वोट? मोदी 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 तो सिर पे तो कांग्रेस है। कांग्रेस है, कांग्रेसों को जिताएगा, मोदियों को जिताएगा। अच्छा मोदी भी जिताएगा तो कांग्रेस भी जिताएगा। ये झंडा झाड़ू का है। झाड़ू झाड़ू মানে আমাৰ চাচা বহুত যুগৰ মানুহ না, তো বহুত আগৰ মানুহ। তেন্তে গম পোৱা নাই চাগে ভোট যে এটাই দিব পাৰে এটা মানুহে। কিন্তু সেইবাবে কৈছে দুটা ভোট দিম বুলি। তো সেইবাবে আৰু ভিডিঅ'টো আহি আছে। আপোনালোক আহক 3 নম্বৰ ভিডিঅ'ত আপোনালোকক মই দেখাইছোঁ। 3 নম্বৰ ভিডিঅ'টো আপোনালোকে চাওকচোন। तेरा राज है क्या? नहीं आऊंगा तो क्या कर लेगा? ভাই আজিকালি আৰু সেইগিলাখান যুগ না কলপাত পিন্ধি কিবা কিবি কৰা। আজিকালি আছে একেবাৰে হাতা কাপোৰ পিন্ধা আৰু এই ফাটা ফাটা কুকুৰে কামোৰা পেণ্টবিলাক পিন্ধাৰ যুগ আজিকালি। আজিকালি সেইবোৰ পিন্ধি ভিডিঅ' বনা। এইবোৰ গছৰ পাত পিন্ধি একো লাভ নাই। এইবোৰ কৰিলে ফেমাছ নহ'ব, ভাইৰেল নহয় ভিডিঅ'বোৰ। সেইবাবে কৈছোঁ মানে ডিজিটেল ইণ্ডিয়া বুলি ক'লে এইবোৰে নেকি যে যি টি কৰিম বা যি ছ'চিয়েল মিডিয়াত আপলোড কৰিম। তেন্তে আপোনালোকে চাওকচোন এইবিলাক আৰু কৰে নে কোনোবাই। চুটি কাপোৰ পিন্ধিব দিছে কিন্তু হয়, কিন্তু ইমান চুটি নহয় যে আপোনালোকে আঁঠুৰ তলত থাকে সেনেকুৱা কাপোৰ পিন্ধিব দিছে আপোনালোকে। চাওকচোন এই কি বুলি কয় আণ্টিজনী কি কাপোৰ পিন্ধি কিনে এইবোৰক ভিডিঅ' বনাই থাকে। বাইদেউ যি নহওক আণ্টি যি কি নহওক, কিন্তু আপুনি সঁচাকৈ বাবা ৰামদেৱতকৈ বহুত ভালদৰে কৰিছে, বহুত ভাল কৰিছে। মই আপোনাক 100ৰ ভিতৰত 100 মাৰ্কছ দিছোঁ আপোনাক। আপুনি আৰু আগুৱাই যাব। আপোনাক মই এটা নহয় 12টা লাইক কৰি দিম, একেবাৰে এটা ভিডিঅ'ত 12 লাইক কৰিম। অ'কে, বনাই থাকক মোৰো অলপ ভাল হ'ব আপুনি বনাই থাকিলে। ভিডিওটো ভাল লাগছে যে লাইক কৰি দিবি, কমেন্ট কৰি কবি কেনে লাগছি আৰু সাবস্ক্রাইব কৰি দিবি আৰু ঘণ্টাটো টিপি মাৰি দিবি। আহি আছো মই আৰু নতুন ভিডিঅ লৈ কেনে।